নমস্কাৰ, মই অৰ্চনা বৰঠাকুৰ। মই আপোনাৰ ওচৰত ইয়াৰ আগেও এবাৰ faceyogaৰ প্ৰশিক্ষণ লৈছিলোঁ। সেই অভিজ্ঞতা খুব সুন্দৰ আছিলে আৰু সেইকাৰণে আচলতে এইবাৰো মই আকৌ এবাৰ শিকিবলৈ মন কৰিছিলোঁ। কিন্তু এইবাৰৰ যি অভিজ্ঞতা সেয়া সঁচাকৈ অনন্য এক অভিজ্ঞতা। মই Qigongৰ বিষয়ে এটা আৰ্টিকল পঢ়িছিলোঁ, তাৰ বাহিৰে মই বিশেষ একোৱেই নাজানিছিলোঁ। কিন্তু এইবাৰ আপুনি আমাক যেনেকৈ Qigongৰ প্ৰেক্টিচ কৰালে, সেয়া চাগে মই কেতিয়াও নাপাহৰিম। ইমান ভাল লাগিলে আৰু মই খুব ভাল এই ইমান কম দিনতে 5 দিনতে মই ৰিজাল্ট পাইছোঁ আৰু সঁচাই আপোনালৈ বহুত বহুত ধন্যবাদ। আপুনি সকলোতকৈ ডাঙৰ কথাটো হৈছে আপুনি মনৰ সৈতে সংযুক্ত কৰি দিয়ে গোটেই বিষয়টো। আমি আমাৰ শৰীৰৰ যত্নৰ কাৰণে আমাৰ মনটোক কিদৰে একাত্ম কৰি ৰাখিব লাগিব, সেই ভাৱটো আপোনাৰ 2টা ছেশ্যনতে খুব সুন্দৰকৈ উপলব্ধি কৰিলোঁ। খুব ভাল লাগিল আৰু আপোনালৈ অশেষ ধন্যবাদ।